নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু মই পঞ্চমী আৰু আপোনালোক সকলোকে পুনৰবাৰ পঞ্চমী চিৰিয়েললৈ স্বাগতম জনাইছোঁ। আৰু আজি এটা বিশেষ ভিডিঅ' হ'বলৈ গৈছে। মানে আজি মই যাবলৈ লৈছোঁ বৰ্তমান ইউনিফৰ্ম দেখি গম পাইছোঁ আৰু কলেজলৈ যাম। মানে আৰু আমাৰ কলেজত বেছি দিন নাই। আৰু আজি মই ভাবিছোঁ যে আপোনালোকক মই যোৱা 3 বছৰ পঢ়ি থকা আমাৰ সকলোৰে মৰমৰ বৰপথাৰ মহাবিদ্যালয়খনৰ এটা দৃশ্য বাহিৰৰ পৰা দেখুৱাম। চাওকচোন। চাই যাব ভিডিঅ'টো শেষলৈকে আৰু পিছত আমিও চাব পাৰিম ভিডিঅ'টো। চাই যাওক ভিডিঅ'টো একেবাৰে শেষলৈকে। বৰ্তমান যাবলৈ লৈছোঁ কলেজ আছে, ছেশ্যনেল এক্সাম 2খন পেপাৰৰ আছে। কি হয় নাজানো আৰু পঢ়ি আছোঁ। আৰু কলেজতো যদি সময় কৰিম আৰু কপি লৈ লৈছোঁ। আৰু হ'ল আমাৰ মালা আৰু এইটো কাৰ্ড আৰু এইটো ইউনিফৰ্ম বেছি দিন আৰু পিন্ধিবলৈ নাপাওঁ। চ' পিন্ধি লওঁ। ইমান গৰম উঠিছে এইকেইদিন। চাই যাওক ভিডিঅ'টো একেবাৰে শেষলৈকে। ফাইনেল এক্সামৰ ৰুটিন আহি গৈছে অলৰেডি। কলেজত মানে এনেকুৱা কিছুমান ফ্ৰেণ্ডছক লগ পাইছিলোঁ যাক মানে আজীৱন পাহৰিব নোৱাৰোঁ। আৰু সকলোবিলাকে বেলেগ বেলেগ ইনষ্টিটিউশ্যনৰ পৰা আহি বেলেগ বেলেগ স্কুলৰ পৰা আহি একেলগে হৈছিলোঁ 2019 চনত আৰু 22 চনত চব বেলেগ বেলেগ হৈ যাম। চব বহুতে মনত পৰিব সিহঁতলৈ। আৰু চুলিটো মই এনেদৰে বান্ধি লৈছোঁ হা। মানে চুলিটো মোৰ বহুত বেয়া আৰু উৰি গ'লে পথাৰত বহুত বেয়া। আৰু দীঘল আছিলে সৰি চাগে দীঘল কৰিব মন আছিলে, মানে বহুত শকতো আছিলে। মই খুলি দিছোঁ। আৰু পাই গ'লোহি আমাৰ কলেজৰ সন্মুখ ভাগ। এয়া গেট খোলাই আছে। খোজ দুখোজকৈ ভিতৰলৈ সোমাই গৈছোঁ। আৰু এতিয়াও 9 বাজিবলৈ 15 মিনিটমান বাকী আছিল। সেইবাবে ষ্টুডেণ্টছ নাই বুলিয়ে ক'ব পাৰি। এজন দুজন আছিল বাৰু দেই। এনেই যেতিয়া ক্লাছ হয় তেতিয়া কিন্তু এই ঠাইডোখৰত স্কুটি বাইক এই যান বাহনেৰে ভৰ্তি হৈ থাকে। আৰু ষ্টুডেণ্টছ এজন দুজনহে আছিল। আৰু এই ভিডিঅ'টো কৰাৰ এটাই মূল কাৰণ যে পিছত যাতে মই ভিডিঅ'টো চাব পাৰোঁ আৰু আমি পঢ়ি থকা অৱস্থাত মহাবিদ্যালয়খনৰ পৰিৱেশ যে এনেকুৱা আছিল সেয়া মনত পেলাব পাৰোঁ। নিশ্চয় যেতিয়া আমি 10 বছৰমানৰ পিছত আহিম তেতিয়া নিশ্চয় কলেজখনৰ এটা অন্য ৰূপেই দেখিবলৈ পাম। আৰু আমাৰ কলেজখনৰ ভিতৰত বেছি গছ গছনি নাই, কাৰণ 2 বছৰমানৰ আগতে নতুনকৈ মাটি উঠোৱা হৈছে আৰু নতুনকৈ গছপুলি ৰোৱা হৈছে, সেইকাৰণে সৰুৱে হৈ আছে। আৰু এইফালৰ পৰা গৈ 4th ৰুমটো আমাৰ হয়, তাতে আমাৰ ক্লাছ হয়। আৰু সোঁফালে যে দেখিছে সেয়া আমাৰ বৰপথাৰ জুনিয়ৰ কলেজৰ ক্লাছৰুম হয়। আৰু একেলগে একেটা চৌহদৰ ভিতৰতে আছে। আৰু এয়া চাওক আমাৰ বৰপথাৰ কলেজৰ নতুনকৈ ৰুম বনাই থকা হৈছে বাৰু। সেয়ে 10 বছৰমানৰ পিছত যেতিয়া আহিম কলেজৰ এটা নতুন ৰূপে দেখিবলৈ পাম নিশ্চয়। আৰু এয়া চাওক আমাৰ কলেজখন। আৰু সোঁফালে যে দেখিছে তাতে আছে আমাৰ কাৰ্যালয় আৰু ওপৰত আছে লাইব্ৰেৰীটো।